প্ৰায় 9 মাহ ধৰি কাৰাৰুদ্ধ হৈ আছে কৃষক নেতা অখিল গগৈ। ন্যায়িক যুঁজৰ সমান্তৰালকৈ ৰাজ্যখনত চলিছে গণতান্ত্ৰিক প্ৰতিবাদ। অখিল গগৈৰ মুক্তিৰ দাবীত অসমৰ চৌদিশে চলিছে বিভিন্ন কাৰ্যসূচী। একে দাবীতে ধুবুৰী জিলাৰ বিলাসীপাৰাতো চলিল এক প্ৰচাৰ অভিযান চলালে ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। বিগত 5 ছেপ্টেম্বৰ তাৰিখে সংগঠনটোৱে বিলাসীপাৰা গান্ধী চকত ৰাইজৰ মাজত বিতৰণ কৰে প্ৰচাৰ পত্ৰিকা। আজি আমি ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত অসমৰ জাতীয় হত্যা প্ৰতিবাদী কণ্ঠ অখিল গগৈৰ মুক্তিৰ দাবীত আমি প্ৰচাৰ পত্ৰিকা বিতৰণ কৰি আছোঁ। আপোনালোকে সকলোৱে জানে যে অসমৰ প্ৰতিবাদী হত্যা কৃষক নেতা অখিল গগৈ ডাঙৰীয়া যোৱা বছৰৰ 12 ডিচেম্বৰ তাৰিখে অসমৰ বিজেপি নেতাধীন সোণোৱাল চৰকাৰ আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ষড়যন্ত্ৰমূলকভাৱে বিৰোধিতা কৰাৰ বাবে তেওঁক আজি প্ৰায় 9 মাহ ধৰি অন্ধকাৰ কাৰাগাৰত কাৰাৰুদ্ধ কৰি ৰাখিছে। গতিকে আজি আমি এই প্ৰচাৰ পত্ৰিকাৰ জৰিয়তে আমি সৰ্বস্ত প্ৰকাৰৰ ৰাইজত আমি সোমাই আছোঁ, যাতে তেওঁলোকৰ নিজৰ মঞ্চৰ পৰা অখিল গগৈৰ মুক্তিৰ দাবীত যাতে তেওঁলোকে প্ৰতিবাদ কৰিব পাৰে। সমগ্ৰ অসমৰ ৰাইজে নিজ স্থানৰ পৰাই অখিল গগৈৰ মুক্তিৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰক। এই আহ্বান ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ। ৰাণীগঞ্জৰ পৰা ছাহিৰুল ইছলামৰ ৰিপৰ্ট, জনদৃষ্টি নিউজ।